সকল নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। তো বন্ধুসকল, আজি মই আপোনালোকৰ লগত কথা পাতিম হোৱাটছআপৰ 5টা ছেটিঙৰ বিষয়ে। যিকেইটা ছেটিং আপোনালোকৰ হয়তো দৰকাৰী হৈ থাকিব পাৰে। প্ৰথম ছেটিংটো হৈছে আপোনালোকৰ ছেটিং নহয়, একচুৱেলি অপশ্যনটো হয়তো আপোনালোকে ফ'ল' কৰা নাই, ইয়াৰ কাৰণে আপোনালোকে হয়তো নাজানিব পাৰে। তো যিকেইটা অপশ্যন হৈছে মই আপোনালোকৰ ইয়াতে লিখি লৈছোঁ, চাব পাৰে আপোনালোকে এইকেইটা অপশ্যন। প্ৰথমটো হৈছে আপোনালোকৰ ষ্টেটাছ, দ্বিতীয়টো হৈছে আপোনালোকৰ প্ৰিণ্ট, 3 নম্বৰটো হৈছে আপোনালোকৰ গ্ৰুপ মিডিয়া। মানে কি প্ৰথমটো যিটো ষ্টেটাছ আছে আপোনালোকৰ ষ্টেটাছত যিটো ষ্টেটাছ আমি নেকি চেঞ্জ কৰোঁ, যি ষ্টেটাছটো আমি নেকি চেঞ্জ কৰোঁ, হয়তো আজি এটা ষ্টেটাছ দিলোঁ, কালি আমাৰ 24 ঘণ্টাৰ ভিতৰত ষ্টেটাছটো আমাৰ থাকি যায়। আৰু সেই ষ্টেটাছটো আমি যেতিয়া বেলেগক বা আমাৰ মন পচন্দৰ মানুহক যেতিয়া আমি চাবলৈ বিচাৰোঁ, যে তেওঁ চাব তেওঁ নাচাব, তেওঁ চাব তেওঁ নাচাব, ঠিক তেনেকুৱা যদি আমি কৰিব বিচাৰোঁ ছেটিঙত মই আপোনালোকক দেখুৱাম। আৰু দ্বিতীয় নম্বৰ ছেটিংটো হৈছে পিন বুলি এটা অপশ্যন আছে। সেই পিনটো আপোনালোকে কি কৰিব, সেই পিনটোত আপোনালোকৰ যদি সেই কোনোবা গাৰ্লফ্ৰেণ্ড থাকে বা হয়তো আপোনালোকৰ এনেকুৱা ইম্পৰ্টেণ্ট বা হয়তো আপোনাৰ আজি যদি মেছেজ কৰিছোঁ যে অহাকালিও তেওঁক মেছেজ কৰিবই লাগিব, তেতিয়া আপোনালোকৰ এই পিনটো আপোনালোকৰ দৰকাৰী হ'ব। আৰু 3 নম্বৰ আপোনাৰ ছেটিংটো হৈছে গ্ৰুপ মিডিয়া বুলি এটা অপশ্যন আছে, যিটো নেকি আপোনালোকৰ গ্ৰুপ মিডিয়া। আপোনাক যেতিয়া কোনোবাই যে নজনা নোলোৱাকৈ গ্ৰুপত এড কৰিব, ঠিক তেতিয়া আপোনালোকৰ গ্ৰুপত বহুতো ধৰণৰ মেছেজ আহিব, বহুতো ধৰণৰ ভইচ কল আহিব, বহুতো ধৰণৰ আপোনালোকৰ ফটো ভিডিঅ' মেছেজ আহি থাকিব। ঠিক তেতিয়া আপোনালোকৰ কি হয় প্ৰব্লেম, যে আপোনালোকৰ ফটোবোৰ ভিডিঅ'বোৰ অট'মেটিকলি ডাউনলোড হৈ থাকে আৰু ডাউনলোড হৈ যায়। আৰু ঠিক তেতিয়া আমাৰ কি হয়, ফোন মেমৰিত বা হয়তো মেমৰিত বহুতো লোড হৈ আমাৰ মোবাইলখন কি হয় বহুত লোড হৈ যায়, আৰু তেতিয়া আমাৰ মোবাইলখন হেং মাৰে। আৰু ঠিক তেতিয়া আমাৰ মোবাইলখন হেং মাৰে। আৰু ইয়াৰ কাৰণে গ্ৰুপ মিডিয়া ছেটিংটো মই আপোনালোকক দেখুৱাম। আৰু 4 নম্বৰটো হৈছে আপোনালোকৰ নেটৱৰ্ক ইউজ। আপোনালোকে কিমান দিনৰ পৰা কিমান নেটৱৰ্ক, কিমান মেছেজ কৰিলে, কিমান মেছেজ আহিলে, কিমান ভিডিঅ' পঠিয়ালে, কিমান আপোনাৰ মোবাইলত আহিলে, সম্পূৰ্ণ নেটৱৰ্ক ইউজত থাকিব আৰু সম্পূৰ্ণ মই আপোনালোকক দেখুৱাম। আৰু 5 নম্বৰ ছেটিংটো হৈছে আপোনালোকৰ এটা ছেট বুলি এটা অপশ্যন আছে, য'ত নেকি আপোনাৰ যেতিয়া আপোনালোকে মোবাইলটো স্পীডলি এনেকৈ মানে হোৱাটছআপত ইয়াক মেছেজ কৰিব লাগে, ইয়াক মেছেজ কৰিব লাগে, ঠিক তেতিয়া আপোনালোকৰ এই ছেটটো দৰকাৰী। এই ছেটটো যেতিয়া মই লিখি লৈছোঁ, এই ছেটটো আপোনালোকৰ কেতিয়া দৰকাৰ হ'ব, এই ছেটটোত আপোনালোকে যেতিয়া যাব তেতিয়া মই আপোনালোকক দেখুৱাই দি আছোঁ। স্ক্ৰীনশ্বট আহক, কোনটো আপোনালোকৰ দৰকাৰী হ'ব আৰু কোনটো দৰকাৰী নহ'ব। যিটো নেকি আপোনালোকৰ দৰকাৰী হ'ব সেইটো আপোনালোকে ৰাইট কৰি ল'ব, অপশ্যনটো লৈ ল'ব, আৰু যিটো নেকি আপোনালোকৰ দৰকাৰী নাই সেইটো আপোনালোকক কৰিব নালাগে। তো বন্ধুসকল, প্ৰথমতে আপোনালোকে আপোনালোকৰ হোৱাটছআপত যাব। হোৱাটছআপত গৈ পেলাই আপোনালোকে শ্লাইড কৰিব, কৰাৰ লগে লগে আপোনালোকৰ ষ্টেটাছটো আহি যাব, মাই ষ্টেটাছ। আৰু এই ষ্টেটাছত আপোনালোকে যেতিয়া ভাবে যে না মোৰ ষ্টেটাছটো এওঁক চাবলৈ দিম তো তেওঁক নিদিম, তেওঁক দিম তো এওঁক নিদিম, ঠিক তেতিয়া আপোনালোকে কি কৰিব, এই ওপৰত দেখিবলৈ পাইছে আপোনালোকে 3 ডটত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ষ্টেটাছ প্ৰাইভেচি আৰু ছেটিং আহিব। আপোনালোকে কি কৰিব, ষ্টেটাছ প্ৰাইভেচিত ক্লিক কৰিব। কৰাৰ লগে লগে আপোনালোক আহিব মাই কণ্টেক্ট একচেপ্ট, আৰু তলত 3 নম্বৰটো আহিব অনলি শ্বেয়াৰ উইথ। মানে হৈছে আপোনালোকে 1 নম্বৰটো হৈছে মাই কণ্টেক্ট, মানে আপোনাৰ নাম্বাৰত, মানে আপোনাৰ ফোনত যিবিলাক নাম্বাৰ ছেভ কৰা আছে সেইবোৰ মানুহে আপোনাৰ ষ্টেটাছটো চাবলৈ পাব। আৰু দ্বিতীয়টো হৈছে মাই কণ্টেক্ট একচেপ্ট। দ্বিতীয়টো হৈছে আপোনালোকে যদি ভাবে যে মই এওঁক চাব দিম তো তেওঁক চাবলৈ নিদিম, তেওঁক চাব দিম তো এওঁক চাবলৈ নিদিম, তেতিয়া আপোনালোকে কি কৰিব, মাই কণ্টেক্ট একচেপ্টত ছিলেক্ট কৰিব। কৰি লোৱাৰ লগে লগে আপোনালোকে যাক চাবলৈ দিব তেওঁক আপোনালোকে টিক মাৰ নিদিব, আৰু যাক চাবলৈ আপোনালোকে নিদিব তেওঁক আপোনালোকে এনেকৈ লাল এটা টিক মাৰ দি দিব আপোনালোকে। আৰু তেতিয়া দিয়াৰ পিছত আপোনালোকে কি কৰিব, তলত যিটো গ্ৰীণ কালাৰৰ ৰাইট চিন আছে সেইটোত আপোনালোকে কনফাৰ্ম কৰি দিব। কনফাৰ্ম দিয়াৰ লগে লগে আপোনালোকে ছেটিং আপডেট হৈ গ'ল। আৰু এতিয়া আপোনালোকৰ ছেটিং হৈছে পিন বুলি যিটো আপোনালোকক মই অপশ্যন কৰিম, সেইটো অপশ্যন হৈছে আপোনালোকৰ বেক কৰিম মই আৰু ছেটত যাম। যেনেকৈ হৈ গ'ল মই
অলৰেডি কৰি থৈছিলোঁ আৰু আপোনালোকক কৰি দেখুৱাম আৰু এবাৰ। তো যেনেকৈ হৈ গ'ল মোৰ এই অজন্তা বুলি যিটো নাম আছে ইয়াত, এই অজন্তা যদিহে মোৰ গাৰ্লফ্ৰেণ্ড হৈ থাকে, ঠিক তেতিয়া মোৰ কি হ'ব, সদায় তেওঁৰ লগত মেছেজ কৰি থাকিব লাগিব বা হয়তো মেছেজ কৰিম মই তেওঁক। তো তেতিয়া মই কি কৰিব লাগিব যে তেওঁৰ ফল্ডাৰটো বা তেওঁৰ ফাইলটো মই সবসময় ওপৰত ৰাখিব লাগিব। ওপৰত যেতিয়া মই ৰাখিম, ঠিক তেতিয়া তাই যেতিয়া মোক মেছেজ কৰিব, ঠিক তেতিয়া ওপৰতে আহি থাকিব আৰু কেতিয়াও তলত নাযাব, সেইটো ওপৰতে থাকিব সদায়। আৰু ইয়াৰ কাৰণে আপোনালোকে তাইক অলপমান ধৰি পেলাই এনেকৈ টিপি থাকিব, হোল্ড কৰি থাকিব আৰু ঠিক তেতিয়া আপোনালোকে এটা পিন পাব। এই পিনটো আপোনালোকে ক্লিক কৰি দিব আৰু ঠিক তেতিয়া তেওঁৰ ফাইলটো ওপৰতে থাকিব আৰু এইটো হৈ গ'ল আপোনালোকৰ পিনটো। আৰু 3 নম্বৰটো হৈছে আপোনালোকৰ গ্ৰুপ মিডিয়া। তো গ্ৰুপ মিডিয়াত আপোনালোকৰ কি হ'ব যে আপোনালোকক যদি কেতিয়াবা যে আপোনালোকক নজনা নোলোৱাকৈ গ্ৰুপত এড কৰিলে আৰু ঠিক তেতিয়া আপোনালোকৰ কি হয় যে গ্ৰুপত এড কৰাৰ পিছত আপোনালোকৰ মেছেজ, ফটো, ভিডিঅ', ভইচ ৰেকৰ্ডিং সকলো ভৰ্তি হৈ থাকে আপোনালোকৰ হেণ্ডছেটত আৰু সেই সময়তে আপোনালোকৰ হেণ্ডছেটটো প্ৰব্লেম হ'ব পাৰে। আৰু প্ৰব্লেম হয় কাৰণেই আপোনালোকৰ মোবাইলটো কেতিয়াবা হেঙো মাৰি দিয়ে। তো ইয়াৰ কাৰণে আপোনালোকে কি কৰিব, সেইটো প্ৰব্লেমৰ কাৰণে আপোনালোকে ওপৰত 3 ডটত যাব, যাই পেলাই আপোনালোকে ছেটিঙত যাব আৰু ছেটিঙত যাই পেলাই আপোনালোকে ডাটা এণ্ড ষ্ট'ৰ ইউজত আপোনালোকে ক্লিক কৰিব। কৰি দিয়াৰ লগে লগে আপোনালোকে যিটো দেখিবলৈ পাইছে আপোনালোকে মিডিয়া অটো ডাউনলোড, তো ইয়াত আপোনালোকে তলত দেখিছে আপোনালোকে যে ইয়াত ক্লিক কৰিব। কৰি দিয়াৰ লগে লগে আপোনালোকৰ এই যে যিটো আপোনালোকৰ টিক মাৰ্ক দিয়া আছে, মানে ৰাইট চিন দিয়া আছে, সেইবোৰ আপোনালোকে আনমাৰ্ক কৰি দিব। যেনেকুৱা এই ফটোটো মই আনমাৰ্ক কৰি দিলোঁ, ফটোজটো। তো ঠিক এনেকৈ আপোনালোকে আনমাৰ্ক কৰি দিব। তেতিয়া কি হ'ব, আপোনালোকৰ যেতিয়া ভিডিঅ' আহিব বা আপোনালোকৰ ভইচ ৰেকৰ্ডিং বা যিকোনো ডকুমেণ্ট, ভিডিঅ', অডিঅ' যিবিলাক আহিব, সেইবিলাক আপোনালোকে যেতিয়ালৈকে ক্লিক নকৰিব, যেতিয়ালৈকে আপোনালোকে ডাউনলোড কৰিবলৈ নিবিচাৰিব, ঠিক তেতিয়ালৈকে আপোনালোকৰ ফটো বা ভইচ ৰেকৰ্ডিং সেইবোৰ আপোনালোকৰ ডাউনলোড নহ'ব। তো আপোনালোকৰ 3 নম্বৰটো গ'ল। আৰু 4 নম্বৰটো হৈছে আপোনালোকৰ যে নেটৱৰ্ক ইউজ, মানে আপোনালোকে কিমান MB শেষ কৰিলে, কিমানটা মেছেজ শেষ দিলে আপোনালোকে যে বেলেগক, বা কিমানটা মেছেজ আহিল আপোনাৰ হেণ্ডছেটত, সকলো আপোনালোকে ইয়াত চাবলৈ পাব। তো ইয়াৰ কাৰণে আপোনালোকে ওপৰত 3 ডটত ক্লিক কৰিব, কৰি পেলাই আপোনালোকে ছেটিঙত যাব। ছেটিঙত গৈ পেলাই আপোনালোকে ইয়াত দেখিবলৈ পাব আপোনালোকে যে ডাটা এণ্ড ষ্ট'ৰ ইউজ, ইয়াত ক্লিক কৰিব আপোনালোকে। আৰু ওপৰত চাব আপোনালোকে নেটৱৰ্ক ইউজ, ইয়াত ক্লিক কৰিব আপোনালোকে। কৰি দিয়াৰ পিছত ইয়াত সম্পূৰ্ণ আপোনালোকৰ ডিটেইলছবোৰ আহি যাব, ইয়াত যে কিমান MB আপুনি শেষ কৰিলে, কিমান দিনৰ পৰা কিমান কি নহয়, সম্পূৰ্ণ ইয়াত আছে। আৰু আপোনাৰ 5 নম্বৰটো হৈছে আপোনালোকক মই ক'ম যে আপোনালোকৰ যেতিয়া আপুনি বহুত স্পীডৰে মেছেজ কৰি থাকে, ঠিক তেতিয়া আপোনালোকৰ কি হয়, এটা তলত এটা ইণ্টাৰ বুলি এটা অপশ্যন আহে আৰু সেইটো ইণ্টাৰ মাৰিলে আপোনাৰ মেছেজটো চেণ্ড হৈ যায়। আৰু সেইটো অপশ্যন হয়তো এতিয়া আপোনাৰ মোবাইলত হয়তো ছেট হৈ থাকিবও পাৰে, নাথাকিবও পাৰে। সেইটো ক'ত আছে মই আপোনালোকক দেখুৱাই দিম। তো এই ডটত যাব আপোনালোকে, যাই পেলাই আপোনালোকে ছেটিঙত ক্লিক কৰিব। কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত যিটো আপোনালোকে চাৰ্জ বুলি লিখা আছে, চাৰ্জ বুলি লিখা আছে, চাৰ্জ CHATS, চাৰ্জ বুলি লিখা আছে, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ওপৰত দেখা পাব আপোনালোকে ইণ্টাৰ ইজ চেণ্ড, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিলে কি আছে, আপোনালোকৰ যিটো টাইপিং, যেতিয়া আপোনালোকে কীবৰ্ডটো ওলাব, ঠিক তেতিয়া আপোনালোকৰ ইয়াত চেণ্ড বটনটো দেখা পাব আপোনালোকে। তেতিয়া আমাৰ মেছেজটো চেণ্ড হৈ যাব এনেকৈ। তো মেছেজটো মোৰ চেণ্ড হৈ গ'ল। তো এই ইণ্টাৰ ইজ চেণ্ড যিটো আমাৰ আছিলে, এইটো আমাৰ আগতে কিন্তু বেলেগ আছিলে আৰু এতিয়া অলপ বেলেগতকৈ বেলেগ হৈ গ'ল। তো এইটো যেতিয়া আগতে যেনেকৈ আছিল, ঠিক তেনেকৈ কৰিবৰ কাৰণে আকৌ যাব লাগিব 3 ডটত, ছেটিঙত যাম। তাৰপিছত আহিম মই চাৰ্জ। তো ইয়াত ইণ্টাৰ ইজ চেণ্ড যিটো আছে, এইটো যেতিয়া মই বন্ধ কৰি দিম, তেতিয়া মোৰ কি হ'ব, সেই আগৰ যেনেকৈ আছিল ঠিক তেনেকৈ হ'ব। তেতিয়া আৰু এইটো মাৰিলে মই চেণ্ড, যেতিয়া মই এইটো মাৰিম চেণ্ড হৈ যাব। তো বন্ধুসকল, আজিৰ কাৰণে এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল, এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটোৰ লগত ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।